হাই গাইজ নমস্কাৰ। আৰু আজি আমি যাব ওলাইছোঁ গুৱাহাটীলৈ। আৰু গুৱাহাটীলৈ কিয় যাম আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। আৰু আহি আমি ষ্টেচন পালোঁ। আমি নিচৰিয়া ষ্টেচনতে ইয়াতে আমি উঠিম। আৰু এতিয়া আমি ট্ৰেইন ৰখি আছোঁ। ৰাইজ আপোনালোকে বৰ্মাৰ ভিডিঅ'বিলাক লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া ট্ৰেইন আহি পালে আৰু আমি ট্ৰেইনৰ ভিতৰত উঠিলোঁ গোটেইকেইজনীয়ে। গতিকে গোটেইখিনিকেতো আমি বেলেগ বেলেগ কৰি বহিছে। আৰু আহি আমি ব্ৰহ্মপুত্ৰ পালোঁ। ইয়াতে সেৱা কৰি আমি আহি আমাৰ জেগা আৰু এয়া আহি আমি পালোঁ চিটি চেণ্টাৰ। আমি য'ত উদ্দেশ্য কৰি আহিছোঁ সেই জেগাখিনি পালোঁ। এয়া আহকচোন ভিতৰলৈ যাওঁ। আৰু তাত চেণ্টাৰৰ ভিতৰ পাকে উঠিলোঁ। এয়া আমি চিটি চেণ্টাৰৰ ভিতৰখিনি আৰু আপোনালোকক চিটি চেণ্টাৰৰ ভিতৰখিনি অলপ দেখুওৱা বুলি ভাবিছোঁ। সকলোৱে জানে, তথাপিতো যিহেতু আহিছোঁ অকণমান দেখুৱাওঁ। এয়া ভিতৰ ভাগে আৰু এইফালে সোমাই ফালে আৰু আমি এতিয়া আৰু ভিতৰলৈ যাম। ভাল নিশ্চয় ভাল পালে আপোনালোকে ভিডিঅ'টো। আৰু ভিতৰ ভাগত মই আপোনালোকক অলপ দেখুৱাই যাম। গতিকে ভিডিঅ'টো চাই থাকিব। আৰু গৰম বন্ধ বুলি আমাৰ ল'ৰা ছোৱালীখিনিক ক'তো নিয়াও হোৱা নাই। সেইকাৰণে ভাবিলোঁ আমি এপাক গুৱাহাটীৰ পৰা আহোঁ। আৰু আজি ৰাজেন ছাৰে নিজে পৰিচালনা কৰা আইৰণ গাৰ্লছ নামৰ চিনেমাখন আজি ইয়াতে ৰিলিজ দিব। সেইবাবে সেইখনো আমি চালোঁ আৰু চাই বহুত বেছি ভালে লাগিল। পাৰিলে আপোনালোকেও ছবিখন চাব। আপোনালোকে ভিডিঅ'বিলাক চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াতে মিউজিক চলি আছে। গতিকে মই ক'ৰবাত মিউজিকটো নোহোৱাৰ কাৰণে ভলিউমটো কমোৱাই দিছোঁ। আৰু এতিয়া আমি ওপৰলৈ যাম। আমি 4 নম্বৰত চিনেমা হলটো আছে কিজানি, তালৈ যাই আছোঁ। আৰু ইয়াতে আমি কফি খালোঁ। যায় যি খায় সেই খাইছে। খাই এতিয়া আমি চিনেমা হললৈ যাই আছোঁ। এয়া আহি পালোঁ আমি চিনেমা হল। আৰু ইয়াতে অকণমান ভিডিঅ' কৰিছোঁ আপোনালোকক দেখুৱাৰ কাৰণে। এতিয়া আমি ভিতৰলৈ সোমালোঁ। ভিডিঅ'টো আৰু ইয়াতে এইখিনি হ'ব। আজি গোটেইকেইজনকে সুধিলে চিনেমাখন চাই কেনেকুৱা লাগিল। নিশ্চয় ভাল লাগিল চিনেমাখন চাই। আৰু আপোনালোকেও চিনেমাখন চাব, হয়তো বহুত ভাল পাব। এতিয়া চিনেমা শেষ হ'ল আৰু আমি বাহিৰলৈ ওলাই আহিলোঁ। এয়া আমি আৰু ঘৰলৈ অহাৰ কাৰণে ট্ৰেইনত উঠিলোঁ। এই জেগাৰে শেষ কৰিবই লাগিব। আমাৰ অৱস্থা দেখিছেনে? আকাশখন দেখিছেনে? গধূলি হৈছে। আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। ভাল লাগিলে নিশ্চয় লাইক কৰিব। বহুত ৰৈ গ'ল দেখুৱাব লগা, কাৰণ গোটেইখিনিতো কাভাৰ কৰিব নোৱাৰিলোঁ। আজিলৈ এইখিনিয়ে। বাই বাই।